এই আৰম্ভ হৈছে আৰু আমাৰ খাদ্য যোগাৰখিনি কৰি আছোঁ আমি গোটেইকেইটাই। এইটো মাংস, এইটো বাচা মাংস নাকে, বাচা মাংস না কি মাংস এইটো? কয়লাৰ বুলি কয়। এইটো ক'ত পাই নাজানো, মই যে চাগে। বাকী ৰেডি হৈ আছে আমাৰ সৰু খাদ্য, আমাৰ বেছি নহয় খাদ্য চলে যেটা হ'ব। এইটো মূলা, ৰঙা মূলা, এইটো বগা মূলা, আৰু এইটো কি, এইটো অমিতা নাকে, অমিতা নেমু টেঙা দে, এইটো মথুৰ কিয়া খাদ্য আপোনালোকে গম পাইছে কি হ'ব নহ'ব। আমাৰ খাদ্য এটা সৰু চলে এই হালকা যেনটো বনোৱা হৈছে 50 বছৰমান হ'ল এই হালগাজাল। এতিয়া তাক আৰু কাটি দিওঁ না, তাত লগা আছে আমাক গোবৰ প্ৰচাৰ বেয়া ধুনীয়া ধুনীয়া কাটি দে। ঠেচা কৰিব লাগে, হালগা জেলত ঠেচা কৰিব লাগে। 50 বছৰ হৈছে তেল দে। আজি যোনটো আজি ফুড চেলেঞ্জ হৈ আছে এইটোৱে হ'ল জাটকা। এই জাটকাটো কোনে বা পাছ কৰে বা কোনে বা ফেইল কৰে, এতিয়া এইটো লৈ চাই থাকক। হ'বই, ফাৰ্ষ্ট প্ৰাইজ পাব এতিয়া। এইটো প্ৰথম হ'ল আমাৰ, প্ৰথম হ'ল বাবুল দাস। বাবুলৰ প্লেট খালী হৈ গৈছে, কাঁহীখন খালী হৈ গৈছে। দে ধুব দিগু, কি কৰা সোনকালে খা, নহ'লে ব্যৱস্থা বিৰাট বেয়া আছে। কিন্তু তিতা কাকৰৰ কণী, ডিমা, আন্দা চব আছে। ধুব অৱস্থা বেয়া দেই, সোনকালে খা। এই বাবুল দাসৰ প্লেট চাফা। এইটো 1 নম্বৰ হ'ল, 2 নম্বৰ আহোঁতে কোনোবা হয় বাবুল দাস। কেনে লাগিল খাই, কেনে খাদ্য কেনে হৈছে? অলপ খালি নিমখটো কমছে। এতিয়া এই দুজনৰ ব্যৱস্থা কি হ'ব? এই দুজনৰ ব্যৱস্থা কি হ'ব? আৰু কি হ'ব? তিতা আকৰা অলপ ডিমা খাব লাগিব। বঢ়িয়া, কাঁচা লাইভ দেখাব লাগিব, কাঁচা খাব দিব। আৰু কেনে হ'ল তাত হৈ গ'ল একজনে। আপুনি কি ক'ব? মই নাখাওঁগে তিতা আকাৰ, মই চিকেন হ'মেই। চিকেন হ'মে, চিকেন। এতিয়া আৰু দিব খাদ্যটো
মেইনখিনি বস্তুখিনি তাৰমানে ৰেডি হৈছে মানে আৰম্ভ কৰিম আৰু তাৰমানে খাদ্যৰ মেইন মিশ্ৰণটো অঁ বাজি প্ৰথম হৈছিল আমাৰ এই বাবুল দাসে বস্তুখিনি খুৱাব এইটো কি কি এইটো আণ্ডা বগা আণ্ডা আৰু এইটো সেউটা তিতা কাল ভাত ছেকেণ্ডে ফাৰ্ষ্টে যি কৰে তিতা কাল খাব তিতা কাল খাব এই ডিগু তিতা কাল খাব মজা ইফালে 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 এটা তিতা কাল খাই দিয়া কেনে মজা পাইছা খানা খালি নহ'ব আৰু নেক্সট আণ্ডাটো খাই দিয়া ভাঙা মানে ডাইৰেক্ট মুখত কামবোৰ ভৰাই দি সেই চিষ্টেম নাই ইফালে দেখা পোৱা নাই মেইন বস্তু নাই পৰা মেইন বস্তু খাই দিয়া মজা